हेलो एवरीवन आशा करूँ সকলো ভালে আছে। আজি মই ভাবিলোঁ আপোনালোকক আমাৰ ঘৰত কৰা শাক পাচলি খেতিৰ দৰা দেখাই দিওঁ বুলি। তো এয়া আমাৰ দেউতাই কবি পুলি পচাই থৈছিলে এনেদৰে, এতিয়া কবি পুলি ৰুবৰ কাৰণে উঘালি আছে। তো এয়া আমাৰ সৰু সুৰা খেতিখন দেখাই দিওঁ। তো এয়া আমাৰ কবি পুলি মানে বন্ধাকবি, ওলকবি, ফুলকবি এইবোৰ চব সৰু সুৰাকৈ অলপ খেতি কৰা হয় আৰু নিজে ঘৰত খাব পৰাকৈ খেতি কৰা হয়। তো এয়া কলপতৰাই ঢাকি দিয়া হৈছে, মানে ৰ'দ নপৰি পুলিটো যাতে ধুনীয়াকৈ বাঢ়ি আহিব পাৰে। তো এয়া মায়ে এয়া পূৰা কবি পুলি ৰুই আছে। আৰু গাইজ আপোনালোকে নাভাবিব দেই আমি কিবা ৰাসায়নিক সাৰ ইয়াত প্ৰয়োগ কৰোঁ বুলি, কাৰণ আমি ইয়াত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ। কাৰণ আমাৰ ঘৰত থকা গোবৰ আৰু আমি ইয়াত কেঁচু সাৰ প্ৰয়োগ কৰোঁ পুলিত, কাৰণ আমাৰ ঘৰতে কেঁচুৰ সাৰ বনোৱা যায়। তো তাকে আমি ইয়াত প্ৰয়োগ কৰোঁ। আৰু এয়া খেতিৰ মাজতে আমাৰ ধুনু মইনাই এটি গীত গাইছিলে, মানে তো আপোনালোকলৈ গীত আগবঢ়াই দিছোঁ। আইনা দিছোঁ চাবলৈ, কণী দিছোঁ বাবলৈ, দৰ্জা মুখতে কেৰিকি দিছোঁ ডেকালৰা চাবলৈ।